নমস্কাৰ আশীৰ্বাদ সিল্ক হাউচৰ পৰিয়ালৰ ফালৰ পৰা সকলোকে নমস্কাৰ জ্ঞাপন কৰিছোঁ বৰ্তমান বিয়াৰ সিজন বহুত আগন্তুক বহাগ মাহ হৈছে আমাৰ মৰমৰ বিহু আহি আছে তাৰ কাৰণে আমি ৰেডি হৈছোঁ নতুন নতুন কালেকশ্যন নতুন নতুন ধুনীয়া ধুনীয়া কালেকশ্যন ভাবিলোঁ কেইযোৰমান কাপোৰ অকণমান আনকমন মানে আপোনাৰ দেখাবলৈ আহিছোঁ এযোৰ চাওকচোন কি ধুনীয়া চাদৰখন কেঁচা পাটৰ হ'ব আপোনালোকক মই দেখাইছোঁ মেলি দেখাইছোঁ চাদৰখন কেঁচা পাটৰ পিয়ৰ কেঁচা পাটৰ ঠিক আছে পিয়ৰ কেঁচা পাটৰ হ'ব অৰিজিনেল কেঁচা পাটৰ চাদৰ হ'ব আৰু ইয়াৰ মেখেলাখন হ'ব টচৰ মানে কালাৰিং টচ অৰ্থাৎ ডাইট টচৰ হ'ব আৰু ব্লাউজ পিছো ডাইট টচৰ হ'ব কালাৰটো পেৰট গ্ৰীণত চিলভাৰ গুণা আছে বহুত মৰম লগা এনেকুৱা ধুনীয়া ধুনীয়া আনকমন কাপোৰ যদি আপোনালোকে আমাৰ বিপণীৰ পৰা ল'ব বিচাৰে আপোনালোকে আহিব পাৰে বহুত ভেৰাইটিজ কালেকশ্যন আমি ৰেডি কৰিছোঁ আৰু আপোনালোকক জনাই থওঁ যে আমাৰ যেহেতু আমাৰ যোৰহাটৰ মাজমজিয়াত আমাৰ এখন ফ্লাইঅভাৰ বনি আছে যাৰ কাৰণে আমাৰ বিsturam BARUAH হালৰ সন্মুখৰ যিখন দোকানৰ অলপ পাৰ্কিঙৰ সমস্যাৰ সন্মুখীন হৈছে যদি আপোনালোকৰ পাৰ্কিঙৰ সমস্যাৰ সন্মুখীন হয় আমাৰ বৰুৱা চাৰিআলি যিখন নতুন বিপণী আমি আৰম্ভ কৰিলোঁ আশীৰ্বাদ সিল্ক এণ্ড জুৱেলছ নামেৰে সেইখন দোকানলৈ আপোনালোকে যাব পাৰিব প্ৰত্যেকটো কালেকশ্যন তাতো পাব আৰু আমাৰ এইখন দোকানলৈ আহিব পাৰিব আৰু তাৰ দোকানত আপুনি গ'লে আপোনাৰ বিশেষকৈ পাৰ্কিঙৰ সুবিধাটো পাব বাইক গাড়ী চাড়ী ৰাখিবৰ কাৰণে তাৰ কাৰণে সেইকাৰণে যদি আপোনালোকৰ পাৰ্কিঙৰ অসুবিধা হয় আমাৰ এই আগৰ পুৰণাখন বিপণীত তালৈও যাব পাৰিব সমস্যা নাই আপোনালোকে যদি অসুবিধা হয় আমাৰ দোকানখন বাছনি কৰোঁতে বিচাৰোঁতে আপোনালোকে ফোন কৰিব পাৰ্চনেলি মই গাইড কৰিম এইটো চাদৰ কেঁচা পাটৰ চাদৰখন কেঁচা পাটৰ হ'ব মেখেলাখন ডাইট টচৰ কালাৰটো বহুত মৰম লগা আনকমন আৰু ডিজাইনটো চব হাতী আছে বহুত ইউনিক হয় আৰু কাপোৰটো পিন্ধি বহুত ভাল পাব যথেষ্ট মৰম লগা হয় এইটো চব চাদৰখন কেঁচা পাটৰ মেখেলাখন ডাইট টচ দামটো ৰিজনেবল পাব দামটো জানিবৰ কাৰণে আমাৰ হোৱাটছএপ নম্বৰটোত কণ্টেক্ট কৰিব আমাৰ হোৱাটছএপ নম্বৰটো হ'ল 8486154341 আমাৰ বিহুত যথেষ্ট ৰিহা চাদৰ গামোচা চেলেং সকলো ধৰণৰ কালেকশ্যন আৰু বিয়াত পাট মুগাৰ ছেকেণ্ড ছেট মেইন ছেট ভেৰাইটিজ কালেকশ্যন আমাৰ দোকানলৈ আহি গৈছে আপোনালোকে আহি পেলাই বিয়াৰ ধুনীয়া ধুনীয়া কালেকশ্যন বজাৰ কৰিব পাৰিব আপডেট কালেকশ্যনৰ আৰু লগতে অসমীয়া গহনাৰ ভেৰাইটিজ ডিজাইন আমাৰ ওচৰত আছে এভেইলেবল আপোনালোকে কেঁচা সোণৰ ৰূপৰ পৰা নিৰ্মাণ কৰা সকলো ধৰণৰ গহনা আমাৰ দোকানত ল'ব পাৰিব এইটো চাদৰখন কেঁচা পাটৰ হ'ব বহুত ধুনীয়া ডিজাইন চাদৰখন কেঁচা পাটৰ মেখেলাখনে ব্লাউজ পিছে ডাইট টচৰ হ'ব আৰু কালেকশ্যনবোৰ কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোকৰ একোটা কমেণ্টে যথেষ্ট সঁহাৰি জনায় এইটো চাওকচোন কালাৰটো কি মৰম লগা কালাৰ যথেষ্ট ধুনীয়া আনকমন কালাৰ লাইট য়েল্লোত আপোনাৰ ডাৰ্ক য়েল্লো পাৰিকেইটা এনেকুৱা হ'ব ওৱান পিচ এভেইলেবল আছে আৰু মেখেলাখন ডাইট টচৰ হ'ব ভেৰাইটিজ ডিজাইন আছে কিছুমান ডিজাইন আপোনালোকক ছ'চিয়েল মিডিয়াত আমি নেৰোঁ নতুন নতুন কালেকশ্যন আছে আপোনালোকে আমাৰ দোকানলৈ আহিলে সেইখিনি কালেকশ্যন পাব এইখিনি নতুন ইউনিক আমাৰ কালেকশ্যনখিনি যথেষ্ট মই আনকমন ৰাখিব চাওঁ যাতে বেলেগ দোকানত এভেইলেবল নাথাকে এইটো চব হাঁহ আছে চাদৰখন কেঁচা পাটৰ মেখেলা মানে ব্লাউজ পিছে আপোনাৰ ডাইট টচৰ হ'ব আৰু অৰিজিনেল কেঁচা পাটৰ হ'ব এনেকৈ আপোনাৰ কেঁচা পাটৰ চাদৰ পাটৰ মেখেলা যোৰাও আমাৰ দোকানত এভেইলেবল পাব এইটো চব কি ধুনীয়া কেনেকুৱা লাগিছে ওচৰৰ পৰা জুম কৰি দেখাইছোঁ কাপোৰযোৰ মই মেলি দেখাইছোঁ ৰ'ব এখন চাদৰখন চাইড পাৰি আছে ব্লাউজ পিছত বুটা থাকিব চাদৰখন কেঁচা পাটৰ মেখেলাখনে ব্লাউজ পিছে ডাইট টচৰ যদি অনলাইনত ল'ব বিচাৰে আপোনালোকে স্ক্ৰীনশ্বট লৈ আমাৰ হোৱাটছএপ নম্বৰটো চেণ্ড কৰিব আৰু এযোৰ আছে পিংক কালাৰ দুযোৰ আহিছে এতিয়া এযোৰ দেখাম পিয়ৰ টচৰ যোৰা মাল্টি কালাৰত আছে টপ কোৱালিটি টচৰ ডিজাইন টচত ভেৰাইটিজ কালেকশ্যন আমাৰ ওচৰত আছে এভেইলেবল এইটো পিয়ৰ টচৰ যোৰা চব কাপোৰযোৰ যেতিয়া আপোনালোকে এতিয়া লৈ থওক এইবোৰ ধুনীয়া ধুনীয়া ডিজাইন এইটো বৰ্তমান এটা পিছে আছে মাছ আছে ডিজাইন আমাৰ বডিজনে বৰ ধুনীয়াকৈ ফিনিচিং দিছে কোৱালিটি বহুত ভাল হয় পিয়ৰ টচৰ হয় এইখিনি চাইড পাৰি হ'ব আৰু মেখেলাখনো প্ৰায় ওপৰলৈকে ফুল থাকিব মেখেলাখন এনেকৈ ওপৰলৈকে ফুল থাকিব কেনেকুৱা লাগিছে কালেকশ্যনটো যদি ভাল লাগিছে কমেণ্ট এটা কৰিব আৰু যদি আপোনালোকে অসুবিধা আপোনালোকে ফেচবুক টাইমলাইনত শ্বেয়াৰ কৰি আমাক সহযোগিতা কৰিব এখন মেখেলাখন আৰু যদি ইউটিউবত চাই আছে ইউটিউবত চাই থাকিলেও আপোনালোকে শ্বেয়াৰ কৰিব এখন মেখেলাখন ওপৰলৈকে ফুল থাকিব ব্লাউজ পিচটোত এনেকৈ চিম্পুল হ'ব আপোনাৰ চিম্পুল হ'ব বুটা এটা থাকিব পিয়ৰ টচৰ যোৰা আৰু এটা যোৰা দেখাইছোঁ মাল্টি কালাৰ টচৰ ভেৰাইটিজ কালেকশ্যন আছে পাট মুগাৰো ভেৰাইটিজ কালেকশ্যন আছে তাৰ মাজত এইযোৰ টচৰ চব সৰু সৰু বিন্দি বুটা আছে ডিজাইনখিনি কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব
বহুত ধুনীয়া যোৰা চাইড পাৰি লগাবলৈ আছে আৰু মেখেলাখন এনেকৈ ফুল থাকিব চৰাই আছে আৰু আমাৰ যদি পেজটোত আপোনালোকে প্ৰথম চাই আছে আমাৰ পেজটো ফ'ল' কৰি ৰাখিব যদি ইউটিউবত প্ৰথম চাইছে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব ধন্যবাদ